আমাৰ জীৱনৰ দৃষ্টিভংগী হ'ল আমাৰ পৃথিৱীখন চোৱা এখন খিৰিকী। লেখকে ইয়াত দুই ধৰণৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰিছে, আশাবাদী আৰু নিৰাশাবাদী দৃষ্টিভংগী। আশাবাদী দৃষ্টি ৰখা মানুহে ভাবে তেওঁ এই কামটো কৰিব পাৰিব, কিন্তু নিৰাশাবাদী মানুহে ভাবে তেওঁ নোৱাৰে। আশাবাদী মানুহে সমস্যাটো সমাধানত মন দিয়ে, নিৰাশাবাদী মানুহে সমস্যাটোৰ ওপৰত মন দিয়ে। নিৰাশাবাদী মানুহে অন্য মানুহৰ দুখবোৰ দেখে, কিন্তু আশাবাদী মানুহে অন্য মানুহৰ গুণসমূহ দেখে। নিৰাশাবাদী মানুহে নিজৰ সীমাৰ ওপৰত ধ্যান দিয়ে, কিন্তু আশাবাদী মানুহে নিজৰ সম্ভাৱনাৰ ওপৰত ধ্যান দিয়ে। নমস্কাৰ বন্ধুসকল, কিতাপৰ কথা নামৰ চেনেলটোলৈ স্বাগতম। আজি আমি এটিটিউড ইজ এভৰিথিং নামৰ কিতাপখনৰ পৰা কিছু কথা পাতিম। ইয়াৰ লেখক হ'ল জেফ কেলাৰ। আহক আৰম্ভ কৰোঁ। লেখকৰ মতে আমি যেতিয়াই পৃথিৱীলৈ আহোঁ, আমি এটা ইতিবাচক দৃষ্টিকোণ লৈ জন্মগ্ৰহণ কৰোঁ। উদাহৰণ হিচাপে, নতুনকৈ খোজ কাঢ়িবলৈ শিকা সৰু ল'ৰাটোক মন কৰিবচোন। তেওঁ বাৰে বাৰে পৰি আকৌ চেষ্টা কৰে, কিন্তু এতিয়া সি না খং উঠে, না মাটিখিনিক দুখ দিয়ে, না নিজৰ মাক দেউতাকক দুখ দিয়ে। সি হাঁহে, আকৌ উঠে আৰু চেষ্টা কৰে। সি আশাবাদী দৃষ্টিৰে চেষ্টা কৰি থাকে যেতিয়ালৈকে সি খোজ কাঢ়িবলৈ শিকি নলয়। কিন্তু যেতিয়া আমি ডাঙৰ হৈ আহোঁ, তেতিয়া আমাৰ মা দেউতা, আমাৰ পৰিয়ালৰ মানুহ আৰু ওচৰ চুবুৰীয়া মানুহৰ দ্বাৰা আমাৰ মাজত নেতিবাচক দৃষ্টিভংগী আহে। সিহঁতৰ পৰা আমি প্ৰায় এনেকুৱা শুনো, এইটো তই কৰিব নোৱাৰ, ইমান বেছি আশা নকৰিবি, ইত্যাদি ইত্যাদি। লেখকৰ মতে আমি নিজৰ মাজত ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ সেই সৰু ল'ৰাটোৰ নিচিনাকৈ নিজৰ জীৱনত এটা লক্ষ্য আগত ৰাখি আশাবাদী দৃষ্টিৰে চেষ্টা কৰিব লাগিব। আৰু যদি পৰি যাওঁ, কাকো দুখ নিদি আকৌ উঠি চেষ্টা কৰিব লাগিব। ইয়াত কিন্তু এটা কথা আছে, আমাৰ নেতিবাচক বিচাৰসমূহ ইমান সহজে বদলাব নোৱাৰোঁ সঁচা, কিন্তু এইটো ইমান টানো নহয়। লেখকৰ মতে মানুহে যিমানে নকাৰাত্মক পৰিস্থিতিত নাথাকক লাগিলে, তেওঁ চেষ্টা কৰিলে নিজৰ নেতিবাচক বিচাৰসমূহ বদলাব পাৰে। লেখকে ইয়াত ডক্টৰ ভিক্টৰ ফ্ৰেংকলৰ উদাহৰণ দিছে। তেওঁ ৱৰ্ল্ড ৱাৰ II সময়ত নাৰ্জী কনচেনট্ৰেশ্যন কেম্পত নৰক যন্ত্ৰণা ভুগি থকাৰ সময়তো নিজৰ দৃষ্টিভংগী ইতিবাচক ৰাখিছিল। তেওঁৰ কিতাপ মেন চাৰ্চ ফৰ মিনিং নামৰ কিতাপৰ ওপৰত মই এটা ভিডিঅ' বনাই থৈছোঁ। ডিছক্ৰিপশ্যনৰ লিংকটো আছে, আপুনি সেই ভিডিঅ'টো চাব। এতিয়া জানিব কেনেদৰে তেওঁ ইমান নেতিবাচক পৰিস্থিতিটো নিজৰ দৃষ্টিভংগী ইতিবাচক ৰাখিছিল। আপুনি মানৱীয় চুম্বক হয়। লেখকৰ মতে আমি তেনে বনো যেনে আমি চিন্তা কৰোঁ। এই কথাটো আমি এনেদৰে বুজিব পাৰোঁ যে যদি আমি কোনো এটা লক্ষ্যৰ কথা প্ৰত্যেক সময়ত ভাবি থাকোঁ, তেন্তে আমি এই লক্ষ্যটো পোৱাৰ বাটত নিজে নিজে আগবাঢ়ি যাওঁ। ধৰি লওক, ৰাম নামৰ এজন মানুহে বছৰি 15 লাখ টকা উপাৰ্জন কৰিব বুলি মনত ঠিক কৰে। মানৱীয় চুম্বকৰ নিচিনাকৈ ৰামে নিজৰ চাকৰিত তেওঁ সেই সম্ভাৱনাসমূহ আকৰ্ষণ কৰিব, যি পাছত তেওঁক সেই বাটে আগবাঢ়ি যোৱাত সহায় কৰিব। যদি ৰামে এই চিন্তা সদায় লগত ৰাখে, তেন্তে তেওঁ নিজে এই লক্ষ্য পাই যাব। আকৌ ৰামে যদি এই কথা ভাবে যে মোৰ পৰিয়ালৰ খৰচ বহু, মই বছৰি 25 লাখ টকা উপাৰ্জন কৰিম, কি তেতিয়া তেওঁ ইমান টকা উপাৰ্জন কৰিব পাৰিবনে? এই কথাটো নিৰ্ভৰ কৰে তেওঁৰ চিন্তা বা বিচাৰৰ দৃঢ়তাৰ ওপৰত। যদি ৰামে নিজৰ ওপৰত বিশ্বাস নকৰে, তেন্তে তেওঁ এই কথা ভাবিও তেওঁ নিজৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিব। কিন্তু যদি তেওঁ এই চিন্তা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখে যে তেওঁ যিকোনো প্ৰকাৰে নিজৰ লক্ষ্যত উপনীত হ'ব বুলি, তেন্তে তেওঁ এই টকা উপাৰ্জন কৰিব পাৰিব। 1987 চনত লেখকে ভাড়া দিবৰ বাবে তেওঁ দুটামান গড় কিনিব বিচাৰিছিল, কাৰণ সেই সময়ত এইটো এটা ভাল উপাৰ্জনৰ উপায় আছিল। কিন্তু তেওঁ এটা গড়ো কিনিব পৰা নাছিল, কাৰণ তেওঁ নিজৰ ওপৰত সন্দেহ কৰিছিল। কিন্তু যেতিয়া তেওঁ ইতিবাচক চিন্তাৰ শক্তিৰ কথাৰ বিষয়ে জানে আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ 1988 চনৰ শেষৰ আগে আগে দুটা গড় কিনিবৰ বাবে নিজৰ মনক তৈয়াৰ কৰে আৰু কোনো নেতিবাচক চিন্তা মনত আহিব নিদি তেওঁ বাৰে বাৰে নিজৰ লক্ষ্যটো কাগজত লিখে আৰু বাৰে বাৰে সেইটো পঢ়ে। তেওঁ মনৰ পৰা বিশ্বাস কৰিব লাগি যায় যে তেওঁ বছৰটোৰ শেষৰলৈকে দুটা গড়ৰ মালিক হ'ব। সপ্তাহৰ মূৰে মূৰে গড় কিনা বেচা দালালৰ লগত তেওঁ লগ কৰে। তেওঁ 100তকৈ বেছি গড় চাব যায় আৰু অন্যান্য 1000টামান গড়ৰ বিষয়ে তেওঁ সোধা পোছা কৰে। 1988 চনৰ মাজভাগত তেওঁ এটা গড় কিনে আৰু বছৰটোৰ শেষৰ আগে আগে অন্য এটা গড় কিনি তেওঁ দুটা গড়ৰ মালিক হয়। ইয়াত আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে, ইয়াত লেখকে ইতিবাচক চিন্তাৰ বিষয়ে বহু কথা কৈছে, কিন্তু ইতিবাচক চিন্তাই কেনেদৰে কাম কৰে যি আপোনাক সফলতা প্ৰদান কৰিব পাৰে? এইটো সঁচা কথা যে কাম নকৰাকৈ আমি কোনো ক্ষেত্ৰতে সফল হ'ব নোৱাৰোঁ, কিন্তু এই কথাটো মন কৰিব, চিন্তা মনলৈ নোহোৱালৈকে কোনো কামেই আপুনি কৰিব নোৱাৰে। লেখকৰ সদায় এটা চিন্তাই মনলৈ আহি থাকে যে এই গড়কেইটা তেওঁ কেনেদৰে কিনিব। তাৰ বাবেহে গড় বেচা দালালক লগ কৰা, গড় চাব যোৱা, বাতৰি কাকতত ইয়াৰ বিষয়ে পঢ়া আদি কামবোৰ তেওঁ কৰে।
কিন্তু তেওঁ তেতিয়ালৈকে প্ৰথম খোজো দিব পৰা নাছিল যেতিয়ালৈকে তেওঁৰ চিন্তা নেতিবাচক আছিল। যেতিয়া তেওঁৰ চিন্তা সলনি হয় তেতিয়া তেওঁৰ আগৰ কামবোৰ কৰাৰ ইচ্ছা জন্ম হয়। ইয়াৰ ফলত কোনো বাধাই তেওঁক ৰখাব নোৱাৰিলে। সেইকাৰণে ইয়াৰ লেখকে কৈছে ইতিবাচক চিন্তাই হ'ল যিকোনো লক্ষ্য এটা পোৱাৰ প্ৰাথমিক পৰ্যায়। সৌভাগ্যবশতঃ আমি নিজৰ বিচাৰসমূহ বদলাব পাৰোঁ। লেখকৰ মতে নতুনকৈ নিজৰ বিচাৰ বা চিন্তা বদলাব বিচৰাসকলে তেওঁ যি কথা নিজক কয় এই কথাৰ ওপৰত ধ্যান দিয়ক। প্ৰত্যেক মানুহৰ নিজৰ মনৰ একোটা কথা থাকে, মানে আমি সদায় নিজৰ লগত কথা পাতি থাকোঁ। আপুনি অলপ মন কৰক, যদি আপুনি নিজে নিজক এনেধৰণে কথা কোৱা শুনে, মই এই কাম কৰিব নোৱাৰোঁ, মই সদায় কামবোৰ বেয়া কৰি দিওঁ, ইত্যাদি ইত্যাদি, এই প্ৰকাৰৰ বিচাৰে আপোনাৰ বিৰুদ্ধে কাম কৰে। এই কথাৰ সলনি আপুনি নিজকে ক'ব মই নিজৰ লক্ষ্য পোৱাৰ বাবে সক্ষম, মই এই লক্ষ্য পামেই। লেখকৰ মতে আমাৰ মগজুৱে আমাৰ প্ৰত্যেক কথাই গ্ৰহণ কৰে আৰু তাৰ অনুপাতে আমাৰ জীৱনলৈ পৰিস্থিতি আকৰ্ষণ কৰে। লেখকে নিজৰ মাজত ইতিবাচক চিন্তা বা বিচাৰ গঢ়িবলৈ সদায় ভাল কিতাপ, প্ৰেৰণাদায়ক ভাষণ, ভাল প্ৰেৰণাদায়ক ভিডিঅ' পঢ়িবলৈ আৰু শুনিবলৈ কৈছে। সেইবাবে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কাৰণ ময়ো সদায় ইতিবাচক শিক্ষামূলক ভিডিঅ' বনাই থাকোঁ। লেখকে ইয়াত আমাক সাৱধান কৰি কৈছে যে ইতিবাচক বিচাৰৰ অৰ্থ এইটো নহয় যে আপুনি ইতিবাচক চিন্তা কৰিলে আৰু ৰাতিৰ ভিতৰতে আপুনি সফল হ'ব, তেনে নহয়। সফলতাই সদায় পৰিশ্ৰম বিচাৰে, ধৈৰ্য বিচাৰে। আৰু দ্বিতীয় কথা, ইতিবাচক চিন্তাৰ অৰ্থ এইটোও নহয় যে আৰু সমস্যা নাহিব আপোনাৰ জীৱনত। জীৱনৰ বাটত বহু খলাবমা আহিব, কিন্তু আপুনি যদি নিজৰ বিচাৰ ইতিবাচক ৰাখে, নিজৰ কাম কৰি যায় আৰু ধৈৰ্য সহকাৰে, তেন্তে আপুনি সফল হ'বই। সেইকাৰণে ইতিবাচক চিন্তাই হ'ল যিকোনো এটা লক্ষ্য পোৱা প্ৰাথমিক পৰ্যায়। আশা কৰোঁ বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। এই ভিডিঅ'টো এটিটিউড ইজ এভৰিথিং নামৰ কিতাপখনৰ পৰা লোৱা হৈছে। এই ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। মই এই কিতাপখনৰ ওপৰত আৰু এটা ভিডিঅ' বনাম, ছেকেণ্ড পাৰ্ট। এই ছেকেণ্ড পাৰ্টটো চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰি জনাওক আপোনালোকৰ মতামত এই ভিডিঅ'টোৰ ওপৰত। ভিডিঅ'টো শ্বেয়াৰ কৰক নিজৰ পৰিয়ালৰ মানুহ আৰু বন্ধু বান্ধৱীৰ লগত। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।